সেইটোৰ কাৰণে মই যি সোণালী জয়ন্তী উৎসৱৰ উদযাপন কমিটিক মই প্ৰথমত ধন্যবাদ যাচিছোঁ আৰু সোণালী জয়ন্তী উৎসৱ পাতিবলৈ যি 50 বছৰীয়া দীঘলীয়া এটা মানে জাৰ্ণি এই বিদ্যালয়ে কৰিলে সঁচাকৈ এই জাৰ্ণিত বিভিন্ন মানে সমস্যাৰ আজি অতিক্ৰম কৰি আহি পেলাই তেওঁলোকে যোৱা 50টা বছৰত এই অনুষ্ঠানে কি কৰিলে কি নকৰিলে কেনেকুৱা ছাত্ৰ ছাত্ৰীসকল এই স্কুলৰ দুৱাৰেদি পাৰ হৈ গ'ল তেওঁলোকে সমাজত কেনেকুৱা অংশগ্ৰহণ কৰিলে জীৱনত কি ধৰণৰ ইষ্টাব্লিছ হ'ল এইবিলাক আচলতে পুনৰীক্ষণ কৰাৰ নিচিনা এটা অনুষ্ঠান হয় এইটো পুনৰ মিলনৰ নিচিনাও হয় যাৰ দ্বাৰা নতুন যিখিনি জেনেৰেশ্যন আহিছে যিসকলে বৰ্তমান পঢ়ি আছে তেওঁলোকে উৎসাহিত হ'ব ইনস্পিৰেশ্যন হ'ব আৰু ভৱিষ্যত জীৱন গঢ়াৰ কাৰণে পুৰণি যিসকল ব্যক্তিৰ ইয়াত আহি উপস্থিত আহি তেওঁলোকৰ অভিজ্ঞতাবিলাক ব্যক্ত কৰি সেইটোৰ পৰা তেওঁলোকে ইনস্পায়াৰ হ'ব আৰু নিশ্চয় তেনেকুৱা জয়ন্তী পালনৰ যোগেদি যি মহান উদ্দেশ্য আমাৰ অনুষ্ঠানে লৈছে সেইটো যথেষ্ট ভাল হোৱা বুলি মই ভাবোঁ বৰ্তমান আৰু পুৰণি শিক্ষা ব্যৱস্থা বুলি ক'লে আচলতে আমি যিটো সময়ত মই নিজে এতিয়া অৱসৰপ্ৰাপ্ত এজন শিক্ষক হওঁ আমি যিটো সময়ত প্ৰাথমিক শিক্ষাবিলাক গ্ৰহণ কৰিছিলোঁ বিদ্যালয়বিলাকত গৈ পেলাই সেইটো সময়ত বিশেষভাৱে আমি অসমীয়া মাধ্যম আৰু বড়ো মাধ্যমৰ যোগেদি আমি শিক্ষা গ্ৰহণ কৰিছিলোঁ আৰু আমাৰ সেই সময়ত মানে ছাত্ৰ ছাত্ৰীসকলে স্কুলত আহি শিক্ষকসকলক সন্মান সহকাৰে তেওঁলোকে যথেষ্ট কষ্ট কৰিছিলে চেষ্টা কৰিছিলে যে তেওঁলোকে পঢ়িব লাগে মাক দেউতাকে মানে আমাক পঠাইছে আমি কিবা এটা শিকিব লাগে আৰু মই আহি ইয়াত দেখিছোঁ আমাৰ এই মধ্য ইংৰাজী যি বিদ্যালয় আমাৰ এই বিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে ওলাই গৈছে তেওঁলোকে জীৱনত ইষ্টাব্লিছ হৈছে বহুতেই মানে বেংক বিষয়া হিচাপে কাৰ্যকৰী কৰি পেলাই এতিয়া অৱসৰ গ্ৰহণ কৰিছে IOCৰ নিচিনা ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ নিচিনা অনুষ্ঠানবিলাকত ডাঙৰ পদবী মানে লৈ পেলাই তেওঁলোকে অৱসৰ গ্ৰহণ কৰিছে নহয় জানো গতিকে পাৰ্থক্য বুলি ক'লে আচলতে সেইটো সময়ত যিবিলাক শিক্ষকে আমাৰ শিক্ষাগুৰুসকলে শিক্ষা দিছিলে তেওঁলোকে আচলতে আন্তৰিকভাৱে ছাত্ৰ ছাত্ৰীসকলক মানুহ হিচাপত গঢ়িবলৈ নাগৰিক হিচাপত গঢ়িবলৈ তেওঁলোকে চেষ্টা কৰিছে কিন্তু বৰ্তমান কি হৈছে বিভিন্ন সমস্যাৰ আজিৰ ভিতৰত আমি দেখা পাইছোঁ যে নিজৰ মানে ভাৰ্নাকুলাৰ মিডিয়ামৰ স্কুলবিলাকৰ পৰা অলপ দূৰত থাকি কিছুমানে ইংলিছ মিডিয়ামৰ যিটো আকৰ্ষণ হৈছে সেইটোৰ কাৰণে আমাৰ এইবিলাক অসমীয়া মাধ্যম বা বড়ো মাধ্যমৰ স্কুলবিলাকৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাবিলাক কমি গৈছে আৰু গাৰ্জেনবিলাকৰো অভিভাৱকবিলাকৰো সেইটো গতিত মানে গৈছে কাৰণে বৰ্তমান যিবিলাক আমাৰ ভাৰ্নাকুলাৰ মিডিয়ামৰ স্কুল সেইবিলাকত গৰীব ল'ৰা ছোৱালীয়েহে পঢ়ে এই ধৰণৰ এটা ধাৰণা যেনিবা ক্ৰিয়েট কৰিবলৈ সমাজত মানে ব্যস্ত হোৱাটো দেখিবলৈ পাইছোঁ কিন্তু শিক্ষা হৈছে এনে এটা বস্তু যিটো শিক্ষা মানে যদি এজন ব্যক্তিয়ে চেষ্টা কৰে মনোযোগ দিয়ে তেওঁ যদি অধ্যয়নটো মানে ঠিকমতে কৰে তেতিয়াহ'লে কোনো মাধ্যম মানে বাধা হ'ব নোৱাৰে যিকোনো মাধ্যমত পঢ়িয়ে এজন ছাত্ৰ বা ছাত্ৰীয়ে মানে নিজক প্ৰতিষ্ঠা কৰিব পাৰে ডিফাৰেঞ্চ একচুৱেলি আজিৰ মানে এইটো সময়ত আমি ক'বলৈ গ'লে কিছুমানে আধুনিকতা যিটো নেকি মানে কি কয় নিজক দেখুৱাবলৈ বিচাৰে সেই তেনেকুৱা ব্যক্তিবিলাকেহে এইবিলাক মানে চিন্তাটো কৰিব পাৰে কিন্তু মাধ্যম যিকোনো মাধ্যমেদি পঢ়িলেও এজন ব্যক্তিয়ে নিজৰ জীৱনটো গঢ়িব পাৰে এই বিশ্বাসটো ল'ব লাগে আৰু আজিৰ নিচিনা অনুষ্ঠানৰ যোগেদি সোণালী জয়ন্তীৰ উৎসৱ পালন কৰাৰ নিচিনা অনুষ্ঠানৰ যোগেদি সেইটোকে আমি আচলতে প্ৰতিষ্ঠা কৰিব লাগে যে আমি অসমীয়া মাধ্যমত আৰু বড়ো মাধ্যমত পঢ়া শুনা কৰিও আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালী কেনেকৈ মানে জীৱনত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে সেইটোৱে ইয়াত মানে আমি প্ৰদৰ্শন কৰিছোঁ বা সেইটোৰ দ্বাৰাই গাৰ্জেনসকলেও সেইটো জ্ঞাত হ'ব যে আমাৰ ল'ৰা ছোৱালী এই স্কুলত পঢ়িছে যদিও তেওঁলোকৰ জীৱনত কিবা এতিয়া আমাৰ পোকৰ বা মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তী 3 আৰু 4 ফেব্ৰুৱাৰী যোৱাকালিৰ পৰা আৰম্ভ হৈ আছে আজি আমাৰ দ্বিতীয় কাৰ্যসূচী চলি আছে এতিয়া বিশেষকৈ যোৱাকালি কাৰ্যসূচীটো মই আপোনালোকৰ আগত মই অৱগত কৰিছিলোঁ আজি সেইকাৰণে মই যোৱাকালি কাৰ্যসূচীটো মই অৱগত নকৰোঁ আজি এইটো দ্বিতীয় দিনৰ কাৰ্যসূচী অৰ্থাৎ শেষ দিনৰ যিটো কাৰ্যসূচী সেইটো মই আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ যে আজি প্ৰথম কাৰ্যসূচী হৈছিলে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী এইটো ৰাতিপুৱা 8 বজাত হৈছিলে
পতাকা উত্তোলন কাৰ্যসূচীটো ইতিমধ্যে আমাৰ হৈ গৈছে ৰাতিপুৱাৰ ভাগতে। এইটো প্ৰথম কাৰ্যসূচী আছিলে। এতিয়া দ্বিতীয় কাৰ্যসূচী আছিলে আমাৰ স্মৃতি তৰ্পণ। আৰু যিসকলে আমাৰ এই বিদ্যালয়খন স্থাপন কৰি এটা সময়ত স্থাপন কৰিছিল তেওঁলোক আজি আমাৰ মাজত নাই। তেওঁলোকলৈ আমি স্মৰণ কৰি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আজি। ইয়াৰ পিছত তৃতীয় কাৰ্যসূচী হিচাপে আমাৰ আছিলে কালচাৰেল প্ৰচেছন। এই কালচাৰেল প্ৰচেছন আমাৰ 10 বজাত আৰম্ভ হৈছিলে। 10 বজাৰ পৰা আমাৰ এই কাৰ্যসূচীটো আমাৰ সুকলমে শেষ হৈ গৈছে। ইয়াৰ পিছত আমাৰ চতুৰ্থ যিটো কাৰ্যসূচী আজিৰ দিনটোৰ, এই চতুৰ্থ দিনৰ কাৰ্যসূচীটো আছিলে আমাৰ মুকলি সভা ইতিমধ্যে আমাৰ আৰম্ভ হৈ আছে। এই মুকলি সভাত আমাৰ বিশেষ আমি অতিথিক আমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকল আমাৰ মাজত হয়তো বিশেষ অসুবিধাৰ কাৰণে থাকিব নোৱাৰিলে কেইজনমান। সেইকাৰণে আমি বেলেগ তেখেতসকলৰ ঠাইত আমি বেলেগ অতিথিক আমি আমন্ত্ৰণ কৰিলোঁ। বিশেষকৈ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰিছোঁ আমি এতিয়া কোকৰাঝাৰ কলেজৰ এছ'চিয়েট প্ৰফেচাৰ বড়ো বিভাগৰ ইতিমধ্যে ৰিটায়াৰ হৈছে তেখেত গোবিন্দ বড়ো আমাৰ মাজত উপস্থিত আছে। আৰু নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ বড়ো সাহিত্য সভাৰ সম্পাদক মাননীয় বিনয় কুমাৰ নাৰ্জাৰীয়ে তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত উপস্থিত আছে। ইয়াৰ পিছত মুকলি সভাখন আমাৰ উদ্বোধন কৰিলে সাহিত্য একাডেমীয়ে আমাৰ সদস্য বৰুৱাকান্ত ব্ৰহ্মই। ইতিমধ্যে এই মুকলি সভাত আমাৰ প্ৰধান শিক্ষক যিসকল আমাৰ এই বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে কাম কৰিছিলে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আৰু অৱসৰপ্ৰাপ্ত শিক্ষকসকল আমাৰ উপস্থিত আছে। তেখেতসকল আমাৰ মাজত আহিছে। আৰু ইয়াৰ বাদেও আমাৰ এই অঞ্চলৰ যিবিলাক গণ্যমান্য ব্যক্তি তেখেতসকলকো আমি অতিথি হিচাপে আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলো আহিছে। নিশ্চয় যথেষ্ট আমাৰ এই যিটো কাৰ্যসূচী মুকলি সভাৰ এই কাৰ্যসূচীটো খুবেই ভাল হ'ব বুলি মই ভাবিছোঁ। আৰু এই অঞ্চলৰ যিমানখিনি ৰাইজ, এই ৰাইজো আমাৰ মাজত ওলাই আহি স্বতঃস্ফূৰ্তভাৱে আমাৰ এই মুকলি সভাখন চলাই নিয়াত আমাক যথেষ্ট উৎসাহ যোগাইছে, উপস্থিত আছে। আজিৰ কাৰ্যসূচী এইখিনিয়ে। আজি সঁহাৰি বুলি ক'লে আমি যথেষ্ট সঁহাৰি পাইছোঁ। যিখন গাঁৱতে আমি কালেকশ্যনত গৈছিলোঁ তেখেতসকলে আমাক যথেষ্ট সঁহাৰি জনাইছে। এইবিলাক সিহঁতে কোনোপধ্যেই আমাক কৃপণালি কৰা নাই। সিহঁতে দেহে কেহে বা ছাবস্ক্ৰিপশ্যন, দান বৰঙণি এইবিলাক যথেষ্ট সঁহাৰি পাইছোঁ আমি। লগতে ক'ব লাগিব যে আজি গধূলি আমাৰ সাংস্কৃতিক সন্ধিয়া 6 বজাৰ পৰা এইটো আমাৰ নিশ্চয় ভালকৈ হৈ যাব, এইটো মই কামনা কৰিছোঁ। আজিৰ কাৰ্যসূচী এইখিনিয়ে।